ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি গণিতৰ অখণ্ড সংখ্যা পাঠটোৰ কেইটামান কথা কৈ দিওঁ, তোমালোকে মন দি শুনিবা। এতিয়া প্ৰথম পাঠটো আছিলে আমাৰ সংখ্যাৰ পৰিচয় অখণ্ড সংখ্যা। ইয়াত অখণ্ড সংখ্যাৰ বিষয়ে কিছুমান কথা কোৱা হৈছে। এতিয়া আমি জানিব লাগিব অখণ্ড সংখ্যা মানে কি। অখণ্ড সংখ্যা মানে হৈছে সংখ্যা ৰেখাত থকা সেই গোটা সংখ্যাবোৰ, তিনি ধৰণৰ সংখ্যা লগ লাগি অখণ্ড সংখ্যাবোৰ গঠিত হৈছে। মাজৰ এই শূন্যৰ সোঁফালে থকা ধনাত্মক সংখ্যাবোৰ যিবোৰ গোটা গোটা, আৰু শূন্যৰ বাওঁফালে থকা এই ঋণাত্মক সংখ্যাবোৰ, আৰু শূন্যটো, এই তিনি ধৰণৰ সংখ্যা লগ লাগি পেলাই অখণ্ড সংখ্যা হৈছে। তাৰ পাছত সকলো সংখ্যাৰ ক্ষেত্ৰত আমি কিছুমান ধৰ্ম বিবেচনা কৰি চাবলগীয়া হয়। তেনেকৈ আমাৰ ইয়াতো আছে কেইটামান ধৰ্ম। সেই ধৰ্মবিলাক অখণ্ড সংখ্যাই মানি চলে নে নচলে আমি বিচাৰ কৰি চাবলগীয়া হয়। যেনেদৰে ধৰা ইয়াত প্ৰথমতে 1 নম্বৰ ধৰ্মটো আছে আবদ্ধ বিধি, আৰু আমি এই বিধিবিলাক বা ধৰ্মবিলাক যোগ আৰু বিয়োগ এই দুটা প্ৰক্ৰিয়া সপক্ষে বিবেচনা কৰি চাইছোঁ। এতিয়া প্ৰথমতে আবদ্ধ বিধিটো যোগ সাপেক্ষে ইয়াত দেখুৱাইছে। যোগ সাপেক্ষে আবদ্ধ বিধি মানে হ'ল দুটা অখণ্ড সংখ্যা আমি যোগ কৰিবলৈ বিচাৰিছোঁ। যোগ কৰি পেলাই যিটো সংখ্যা পাম, সেই যোগফলটো যদি এটা অখণ্ড সংখ্যা হয়, তেনেহ'লে আমি ক'ব লাগিব যে অখণ্ড সংখ্যাৰ যোগ সাপেক্ষে আবদ্ধ বিধিটো মানি চলে, বা অখণ্ড সংখ্যাবোৰ যোগ সাপেক্ষে আবদ্ধ। এতিয়া আমি দুটা উদাহৰণ লৈ চাওঁ ইয়াত। এতিয়া এটা অখণ্ড সংখ্যা দিছে 2, অন্য এটা অখণ্ড সংখ্যা দিছে 3। 2 আৰু 3 যোগ কৰি এইফালে আমি পাইছোঁ 5। যিটো পালোঁ 5টো এটা অখণ্ড সংখ্যাই। গতিকে দুটা অখণ্ড সংখ্যা আমি যোগ কৰি অখণ্ড সংখ্যাই পালোঁ। গতিকে আমি দেখা পালোঁ যে অখণ্ড সংখ্যাবোৰ যোগ সাপেক্ষে আবদ্ধ। তেনেদৰে বিয়োগৰ ক্ষেত্ৰতো আমি চাবলগীয়া হয় আবদ্ধ বিধিটো মানি চলে নে নচলে। তেনেদৰে আমি ইয়াত উদাহৰণ দিছে, এটা অখণ্ড সংখ্যা লৈছে বিয়োগ 4, এটা লৈছে 1। বিয়োগ 4ৰ পৰা 1 বিয়োগ কৰিছে, বিয়োগ কৰি পাইছে বিয়োগ 5। যিটো পালোঁ বিয়োগ 5টো এটা অখণ্ড সংখ্যাই। গতিকে অখণ্ড সংখ্যাৰ পৰা অখণ্ড সংখ্যাই বিয়োগ কৰিলে আমি অখণ্ড সংখ্যাই পাওঁ। গতিকে আমি ক'ব লাগিব যে অখণ্ড সংখ্যাই বিয়োগ সাপেক্ষে আবদ্ধ বিধিটো মানি চলে, বা অখণ্ড সংখ্যাবোৰ বিয়োগ সাপেক্ষে আবদ্ধ। আবদ্ধ বিধিটো ইমানেই। 2 নম্বৰ বিধিটো আহিলে ক্ৰম বিনিময় বিধি। ক্ৰম ইংৰাজীত যাক অৰ্ডাৰ বুলি কোৱা হয়। অৰ্ডাৰ মানে হৈছে সাজোন, কাৰ পাছত কোন আছে সেইটোৱে হৈছে এটা ক্ৰম। গতিকে আকৌ বিনিময় মানে হৈছে সাল সলনি। দুটাৰ মাজত যদি আমি সাল সলনি ঘটাওঁ, তেনেহ'লে আমি ক'ব লাগে সেই সাল সলনিটোক বিনিময় বুলি। মানে এতিয়া অখণ্ড সংখ্যা আমি যোগ কৰিছোঁ, যোগ কৰোঁতে আমি যদি সেই যি দুটা সংখ্যা যোগ কৰিছোঁ, সেই সংখ্যা দুটাৰ ক্ৰমটো যদি আমি বিনিময় ঘটাওঁ, তাৰমানে প্ৰথমৰ সংখ্যাটো দ্বিতীয়লৈ আৰু দ্বিতীয় সংখ্যাটো যদি প্ৰথমলৈ আনো, তেন্তে আমি যোগফল একেই পাম নে বেলেগ পাম। যদি একেই পাওঁ, তেনেহ'লে অখণ্ড সংখ্যাই ক্ৰম বিনিময় বিধিটো মানি চলা বুলি ক'ম, আৰু যদি একে নাপাওঁ, তেনেহ'লে অখণ্ড সংখ্যাই ক্ৰম বিনিময় বিধিটো মানি চলা নাই বুলি ক'ম। এতিয়া ইয়াত তোমাক উদাহৰণ দি দেখুৱাইছে 25ৰ লগত যোগ কৰিছে। কিমান যোগ কৰিছে? বিয়োগ 12। এই দুইটা অখণ্ড সংখ্যা যোগ কৰি পালে 13। এইবাৰ ক্ৰমটো বিনিময় ঘটাই বিয়োগ 12টো আমি 25ৰ ঠাইলৈ নিম, আৰু 25টো বিয়োগ 12ৰ ঠাইলৈ নিম, যিটো কাম এই ইয়াত দেখুওৱা হৈছে। 25ৰ ঠাইত বিয়োগ 12 হ'ল, আৰু বিয়োগ 12ৰ ঠাইত 25 হ'ল। এই ধৰণে আমি যোগ কৰি পালোঁ 13। গতিকে ক্ৰমটো বিনিময় কৰি দিলোঁ, কিন্তু যোগফল একেই পালোঁ। গতিকে আমি দেখা পালোঁ যে অখণ্ড সংখ্যাই ক্ৰম বিনিময় বিধিটো মানি চলে। সেই একেটা ক্ৰম বিনিময় বিধি আমি বিয়োগৰ ক্ষেত্ৰতো চাব লাগিব। বিয়োগত এতিয়া বিয়োগ 64ৰ পৰা বিয়োগ কৰিছে 24টো, বিয়োগফল পালে বিয়োগ 88। এইবাৰ আকৌ ক্ৰমটো বিনিময় কৰি পেলাই 24ৰ পৰা বিয়োগ কৰিছে, কিমান বিয়োগ কৰিছে? বিয়োগ 64, আৰু বিয়োগফল পালে 88। গতিকে আমি দেখা পালোঁ যে ক্ৰমটো বিনিময় কৰি দিলত আমি বিয়োগফলটো একে পোৱা নাই। ইয়াত এইফালে পালোঁ বিয়োগ 88, এইফালে পালোঁ 88। এই দুটা বেলেগ বেলেগ মান। গতিকে আমি ক'ব লাগিব যে বিয়োগ সাপেক্ষে অখণ্ড সংখ্যাৰ ক্ৰম বিনিময় বিধিটো মানি নচলে। এইটো আছিলে 2 নম্বৰ বিধি, ক্ৰম বিনিময় বিধি। 3 নম্বৰটো আহিলে সহযোগ বিধি। সহযোগ বিধি মানে হৈছে আমি তিনিটা অখণ্ড সংখ্যা লগ লগাব বিচাৰিছোঁ। ধৰি লওক যোগৰ সাপেক্ষেই হওক বা বিয়োগৰ সাপেক্ষেই হওক, লগ লগাবলৈ বিচাৰিছোঁ। তিনিওটা আমি একেটা পৰ্যায়তে লগ লগাব নোৱাৰোঁ। প্ৰথমতে দুটা লগ লগাই ল'ব লাগিব। সেই দুটা লগ লগাই যিমান হয়, তাৰ লগত 3 নম্বৰ সংখ্যাটো আমি যোগ দিব লাগিব। এতিয়া এই প্ৰথম কোনটা সংখ্যা আমি লগ লগাম, তাৰ ওপৰত নিৰ্ভৰ কৰি আমি বেলেগ বেলেগ সহযোগ পাওঁ। উদাহৰণস্বৰূপে ইয়াত তিনিটা অখণ্ড সংখ্যা লৈছে 5, বিয়োগ 2 আৰু বিয়োগ 6। এই তিনিটা সংখ্যা যোগ সাপেক্ষে সহযোগ বিধিটো চাইছে, তাৰমানে যোগ কৰিবলৈ বিচাৰিছোঁ। যোগ কৰোঁতে এটা সহযোগত বিয়োগ 2 আৰু বিয়োগ 6 যোগ কৰিছে। এই দুটা যোগ কৰি যিমান পাম, তাৰ লগতহে 5 যোগ কৰিছে। তেনেধৰণে যোগ কৰি পেলাই আমাৰ ফলটো পাইছে বিয়োগ 3।
এইবাৰ আকৌ এটা অন্য ধৰণৰ সহযোগ, একেকেইটা সংখ্যাই কিন্তু অন্য ধৰণৰ সহযোগ, যে প্ৰথমতে 5 আৰু বিয়োগ 2 যোগ কৰি লৈছে, সেই দুটা যোগ কৰি পেলাই যিমান পাইছে তাৰ লগতহে বিয়োগ 6টো যোগ কৰিছে, আৰু এই ধৰণে যোগ কৰি পালে বিয়োগ 3। গতিকে ওপৰত এটা সহযোগ দেখুৱাইছে, তলত এটা সহযোগ দেখুৱাইছে, কিন্তু দুইটা সহযোগত আমি বিয়োগফল একেই পাইছোঁ। গতিকে আমি ক'ব লাগিব যে অখণ্ড সংখ্যাই যোগ সাপেক্ষে সহযোগ বিধি মানি চলে। তেনেদৰে এইবাৰ বিয়োগৰ ক্ষেত্ৰত একেটা কথা বিবেচনা কৰিছে, তিনিটা অখণ্ড সংখ্যা লৈছে, বিয়োগ 5, 6 আৰু 7। এতিয়া ওপৰত এটা সহযোগ দেখুৱাইছে, তলত এটা সহযোগ দেখুৱাইছে, দুটা বেলেগ বেলেগ ধৰণৰ সহযোগ, আৰু বেলেগ বেলেগ ধৰণৰ সহযোগত আমি দেখা পাইছোঁ যে বেলেগ বেলেগ বিয়োগফল পোৱা গৈছে। গতিকে আমি ক'ব লাগিব যে অখণ্ড সংখ্যাই বিয়োগ সাপেক্ষে সহযোগ বিধিটো নামানে, মানি নচলে, ইয়াত দিয়াই আছে। আৰু একেবাৰে শেষত আহিলে যোগাত্মক অভেদ। যোগাত্মক অভেদ মানে হৈছে অখণ্ড সংখ্যাৰ লগত যদি আমি শূন্যটো যোগ কৰোঁ, যিকোনো অখণ্ড সংখ্যাৰ লগত, তেনেহ'লে আমি সেই অখণ্ড সংখ্যাটোৱে পাওঁ। এতিয়া শূন্য যোগ কৰিলে যে সংখ্যাটো ভেদ বা বেলেগ নহয়, সেইকাৰণে শূন্যটো কোৱা হয় অখণ্ড সংখ্যাৰ যোগাত্মক অভেদ। গতিকে আজি এইখিনি কথাই ক'লোঁ, পৰৱৰ্তী সময়ত আৰু কিছুমান কথা ক'ম, তোমালোকে এই কথাখিনি আজি মন দি চাবা।